মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি কি দেখিছানে তোমালোকে? এইখিনি হ'ল পানী। এইখন এখন মহাসাগৰ। পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। তোমালোকে আমাৰ পৃথিৱীখনৰ গোলকটোলৈ চোৱাচোন। ইয়াত যে দেখিছা নীলা ৰঙৰ, সেইখিনি হ'ল পানী। আমাৰ পৃথিৱীখনৰ প্ৰায় ৭১% পানী। পানী তিনিটা ৰূপত থাকে: গোটা বা বৰফ, জুলীয়া আৰু গেছীয় বা বাষ্প। এই পুখুৰীটোলৈ চোৱাচোন। বাৰিষা কালত পুখুৰীত পানী ভৰপূৰ হৈ থাকে। আনহাতে যেতিয়া খৰাং হয়, বেছি গৰম পৰে, তেতিয়া পানীবোৰ শুকাই যায়। তোমালোকে মন কৰি চাবাচোন কেতিয়াবা। এইবাৰ তোমালোকে চোৱা, এয়া মই পানী উতলাইছিলোঁ। কিছু সময় উতলাৰ পিছত মই দেখিলোঁ যে পাত্ৰটোত পানীৰ পৰিমাণটো কমি গ'ল। পানী বাৰু কিয় কমি গ'ল? ভাবি চাইছানে কেতিয়াবা? প্ৰকৃততে কি হয় জানা? পানী গৰম কৰিলে ভাপ হৈ পানীখিনি ওপৰলৈ উৰি যায়। এয়া চোৱাচোন, তোমালোকে পানীখিনি ভাপ হৈ ওপৰলৈ উৰি গৈ আছে। এতিয়া আমি যদি ইয়াৰ ওপৰত এখন ঢাকনি দি চাওঁ, কি হয় চোৱাচোন। এয়া দেখিছা, ঢাকনিখনত পানীবোৰ সৰু সৰু কণিকাৰ দৰে গোল গোলকৈ লাগি ধৰিছে। অৰ্থাৎ পানী ভাপ হৈ ওপৰলৈ উৰি গৈ আছে বুলি আমি বুজিলোঁ। এতিয়া তোমালোকে এনেদৰে পৰীক্ষাও কৰি চাব পাৰা। পানী যিদৰে গৰম কৰিলে ভাপ হয়, ঠিক তেনেদৰে সূৰ্যৰ উত্তাপতো পানী, হ্ৰদ, সাগৰ, মহাসাগৰ, নদী, বিল, পুখুৰী আদিৰ পানীও ভাপ হৈ ওপৰলৈ উৰি যায়। তোমালোকে এইখন চোৱাচোন, এই পথাৰখনৰ পানীখিনি সূৰ্যৰ উত্তাপত গৰম হৈ ভাপ হৈ ওপৰলৈ উৰি গৈছে। ভালদৰে চাই লোৱাচোন। সূৰ্যৰ উত্তাপত প্ৰতিদিনে এনেদৰে পানী ভাপ হৈ ওপৰলৈ উৰি যায়। আৰু ওপৰত গৈ যেতিয়া পানীখিনি ঠাণ্ডা বায়ুৰ সংস্পৰ্শলৈ আহে, তেতিয়া সৰু সৰু কণিকালৈ পৰিণত হয়। আৰু এই সৰু সৰু কণিকাবোৰ লগ হৈ ডাৱৰৰ সৃষ্টি হয়। চোৱাচোন, এয়া ডাৱৰৰ সৃষ্টি হৈছে। ডাৱৰবোৰ চাৰিওফালে আকাশত ঘূৰি ফুৰে। পানীৰ কণিকা যেতিয়া বেছি হয়, গধুৰ হয়, তেতিয়া বৰষুণৰ ৰূপত পৃথিৱীত পৰেহি। কেতিয়াবা আকৌ বেছি ঠাণ্ডা বায়ুৰ সংস্পৰ্শলৈ আহিলে শিল বৰষুণো হয়। এনেদৰে পুনৰ পানী নদ-নদী, বিল, সাগৰ, মহাসাগৰত পৰেহি। ইয়াৰে কিছু অংশ পানী ভূগৰ্ভৰ মাজেৰেও তললৈ যায়। এনেদৰে দৈনিক সূৰ্যৰ উত্তাপত পানী গৰম হৈ ওপৰলৈ ভাপ হৈ উৰি যায়, সৰু সৰু কণিকালৈ পৰিণত হয়, তাত মেঘৰ সৃষ্টি হয়। মেঘবোৰ আকাশত উৰি ফুৰে। পুনৰ যেতিয়া এই পানীৰ কণিকাবোৰৰ ওজন বাঢ়ি যায়, তেতিয়া বৰষুণ হৈ পৃথিৱীত পৰে। এনেদৰে পানীয়ে নিতৌ এক চক্ৰৰ দৰে ভাপ হৈ ওপৰলৈ উৰি যায়, তাত ঘনীভূত হয়, মেঘৰ সৃষ্টি হয় আৰু পুনৰ বৰষুণ হৈ ধৰাত পৰে। এই চক্ৰটোকে কয় জলচক্ৰ।